মা মই ওলালো বোৱাৰী তুমি অকলে যাবা বাবাৰ লগতে যাব লাগিছিল নালাগে মা মই অকলেই পাৰিম নহলে বলা মই থৈ আহো নালাগে দিয়ক মা মই অকলেই পাৰিম তুমি অকলে পাৰিবা জানো আহিছো ঠিক আছে দিয়া যোৱা হেৰি নহয় মা আপোনাক কথা এটা সুধো মই আপোনাৰ বোৱাৰীয়ে আপুনি মোক ইমান মৰম কৰে যে কিয় বোৱাৰী বাবা আমাৰ যেনেকৈ মৰমৰ তুমিও তোমাৰ মা দেউতা সিমানেই মৰমৰ বাবা যদি কিবা দুখত থাকে আমাৰ ভাল লাগিব জানো আমি সুখী হ'ম জানো ঠিক তেনেকৈ তুমিও যদি আমাৰ ঘৰত দুখত থাকা তোমাৰ মা দেউতা সুখী হ'ব জানো বাবাকটো আমি সদায় দেখিয়ে থাকোঁ ওচৰতে আছে তুমিতো তোমাৰ মা দেউতাৰ পৰা কিমান দূৰত আছা এতিয়া আমি তোমাৰ মা দেউতা বুজিলা আৰু আমি তোমাক মৰম কৰিবই লাগিব হয়নে আৰু বোৱাৰী তুমি আৰু বাবা লাভ মেৰেজ কৰিছা তাৰমানে ভাবাচোন তুমি বাবাৰ কাৰণে কিমান মৰমৰ বাবাৰ ইমান পছন্দৰ ইমান মৰমৰ বস্তুটো যদি আমি বেয়া পাওঁ বাবাৰ সুখত থাকিব জানো তোমাৰ যদি প্ৰত্যেকটো বস্তুতে আমি ভুল ধৰি থাকোঁ তোমাৰ যদি প্ৰত্যেকটো বস্তুৱে আমি বেয়া পাওঁ বাবাৰ ভাল লাগিব জানো তুমি বাবাৰ বহুত মৰমৰ আৰু বাবাৰ মৰমৰ বস্তুটো আমি সযতনে ভালকৈ ৰাখিম বাবাই ভাল পোৱাৰ প্ৰতিটো বস্তু বাবাৰ প্ৰতিটো কথাই আমাৰ ভাল লাগে আমাৰ নহয় প্ৰত্যেকগৰাকী মাক দেউতাকৰে নিজৰ সন্তানৰ প্ৰত্যেকটো বস্তুৱে ভাল লাগে আৰু তুমিতো বাবাৰ কিমান মৰমৰ আৰু সেই মৰমৰ বস্তুটো যদি আমি আৰু বেছি মৰমকৈ ৰাখোঁ বাবা কিমান সুখত থাকিব চোৱাচোন যোৱা ভালকৈ যাবা মা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যেন প্ৰত্যেকগৰাকী ছোৱালীয়ে আপোনাৰ নিচিনা শাহুমা পাওক আহিছোঁ সোনকালে আহিবা